নমস্কাৰ বন্ধুসকল, মই মন্দিত আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে গম পাইছে যে লকডাউনৰ সময়ত মোদী চৰকাৰে 3 মাহৰ বাবে গেছ চিলিণ্ডাৰ ফ্ৰী দিছে। কিন্তু গেছ চিলিণ্ডাৰটো ফ্ৰী দিছে হয়, কিন্তু এইটো সকলোৱে নাপায়। যিসকলে উজ্জ্বলা আঁচনিৰ জৰিয়তে গেছ কানেকশ্যন লৈছিল তেখেতসকলেহে পাব। আপোনাৰ নাম যদি আপুনি লৈছিল, উজ্জ্বলা আঁচনিৰ জৰিয়তে যদি আপুনি গেছ চিলিণ্ডাৰ লৈছিল, গতিকে আপোনাৰ নামটো লিষ্টত আছেনে নাই, সেই নতুন লিষ্টখনত আপোনাৰ নামটো আছেনে নাই, সেইখিনি আপুনি ঘৰত বহিয়ে চাব পাৰিব। আৰু কেনেকৈ চাব পাৰিব মই আজিৰ ভিডিঅ'টোত আপোনাক দেখুৱাই আছোঁ। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ, আপোনাৰ মোবাইলটো যদি মোবাইল মোড হৈ আছে, আপুনি ডেস্কটপ ছাইড কৰি ল'ব। ডেস্কটপ ছাইড কৰিব লাগিলে এই আপোনালোকৰ একদম ওপৰত ক্লিক কৰিব। ইয়াত তিনিটা ডট দেখিছে যে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত এনেকুৱাকৈ আহিব আৰু আপোনাৰ যিটো ডেস্কটপ ছাইড ইয়াত দেখিছে, এই ডেস্কটপ ছাইডত আপোনালোকৰ ক্লিক হৈ থকা নাই যদি আপুনি এই ঘৰটোত টিক মাৰ্ক কৰিব। বন্ধুসকল, আপোনালোকৰ মোবাইলত ক্ৰম ব্ৰাউজাৰত লিখক my.ভাৰত গেছ। এনেকৈ লিখি আপোনালোকে চাৰ্চ কৰক আৰু চাৰ্চ কৰাৰ পাছত ইয়াৰ প্ৰথমতে আহিছে ভাৰত গেছ পৰ্টেল, এই 1 নম্বৰটো এইটো, ইয়াত আপোনালোকে ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱাকৈ আহিব। এনেকুৱাকৈ অহাৰ পাছত আপোনালোকে এইটো প্ৰথমটো LPG ছাৰ্ভিচ, এই LPG ছাৰ্ভিচত আপোনালোকে ক্লিক কৰক। LPGত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওপৰত আপোনালোকে এই যে ওপৰত যে দেখিছে এনেকৈ স্ক্ৰল হৈ আছে, মানে এই গৈ আছে এনেকুৱা এইটো চিন, আৰু এইটো চিনৰ গৈ থাকোঁতে মানে যদি অহা নাই আপোনালোকে এইটো চিনত ক্লিক কৰি থাকিব এৰ'টোত, আৰু ক্লিক কৰি থাকোঁতে আপোনালোকে ইয়াত দেখিছে এই উজ্জ্বলা বেনিফিচাৰী, ইয়াত আপোনালোকে ক্লিক কৰক। উজ্জ্বলা বেনিফিচাৰীত ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱাকৈ আহিব। এনেকুৱাকৈ অহাৰ পাছত ইয়াৰ আপোনালোকে ষ্টেটত ইয়াৰ এৰ'টো যে দেখিছে এইটো, এই এৰ'টোত আপোনালোকে ক্লিক কৰক। ক্লিক কৰোঁতে আমাৰ ষ্টেট আপোনাৰ যোনখন ষ্টেট হয় সেইখন ষ্টেটত আপোনালোকে চিলেক্ট কৰিব। আমাৰ আছামে যেতিয়া আছামত মই ক্লিক কৰিলোঁ, তাৰপিছত আহি গ'ল এইফালে ডিষ্ট্ৰিক্টৰ এইটো ঘৰত ক্লিক কৰক। ডিষ্ট্ৰিক্ট এতিয়া মোৰ বৰপেটা, গতিকে মই বৰপেটাত দিছোঁ। বৰপেটাত দিয়াৰ পাছত আপোনালোকে ইয়াত যে দেখিছে কেপচা কোডটো 7ZAFKQ, এইখিনি বস্তু আপোনালোকে ইয়াত ফিল আপ কৰিব। আৰু যদি ডাঙৰ হাতৰ থাকে ডাঙৰ হাতৰে কৰিব, আৰু সৰু হাতৰ থাকিলে সৰু হাতৰে কৰিব। 7ZAFKQ আৰু এতিয়া লিখি ছাবমিটত ক্লিক কৰি দিলে হ'ল। ছাবমিটত ক্লিক কৰাৰ পাছত সম্পূৰ্ণ লিষ্টখন আহি যাব, আৰু আপোনাৰ নামটো তাত আছেনে নাই আপুনি চাব পাৰিব। এয়া চাওক, এইটো নতুন পেজটো অ'পেন হৈছে আৰু প্ৰচেছিং হৈ আছে। এতিয়া লিষ্টবিলাক ওলাব, এয়া নামবিলাক আহিছে আপোনালোকে দেখিছে। এয়া বেনিফিচাৰী নেম, আৰু এয়া আমাৰ লোকেশ্যন নেম, যিটো মানে গাঁৱৰ নাম, যিখন গাঁৱৰ এইজন মানুহ যিখন গাঁৱৰ সেইখন ইয়াৰ নাম। আৰু যদি ইয়াত আপোনাৰ নামটো নাথাকে আপোনালোকৰ, আৰু এটা কথা জনাই থওঁ যে ইয়াত এৰে আৰম্ভ হৈছে আখৰবিলাক, গতিকে এইটো দি আছে যদিও প্ৰথমতে মই চালোঁ আগতে এবাৰ, চব আখৰবিলাক এৰে আৰম্ভ হৈছে। এ নামবিলাক শেষ হোৱাৰ পাছতে বি নামবিলাক আহে, আৰু বি নাম শেষ হোৱাৰ পাছত চি নামবিলাক আহে। আৰু আপোনালোকৰ ইয়াৰ পৰা এইখন লিষ্ট, ইয়াত যেতিয়া আপোনাৰ নামটো নাই, গতিকে আপোনালোকে এইফালে দেখিছে নেক্সট, এই নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক আৰু লিষ্ট আহিব। এনেকুৱাকৈ আপোনাৰ ইয়াত লিষ্ট আছে। টোটেল মানুহৰ নাম আছে ইমানটা, ইয়াত দেখিছেনে, ইমানটা মানুহৰ নাম আছে বৰ্তমান। গতিকে আপোনালোকৰ যদি নামটো এইবাৰো পোৱা নাই, ছেকেণ্ড বাৰো পোৱা নাই, আপোনালোকে এনেকৈ নেক্সট কৰি ক্লিক কৰি গৈ থাকিলে আৰু ইফালে আপোনাৰ গাঁৱৰ নাম দেখিব। গতিকে এনেকুৱাকৈ আপোনাৰ নামটো চাব পাৰিব। গতিকে বন্ধুসকল, মোৰ ভিডিঅ'টো এইখিনিয়ে, আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, আৰু মোৰ যদি চেনেলত আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, আৰু পুনৰ এটা এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপোনালোকৰ বাবে অনাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।